বঙাইগাঁও জিলা ককিলা বজাৰত মৰাপাট ভৰ্তি টাটা মেজিকত দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোক আহত। বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ককিলা বজাৰত মৰাপাট ভৰ্তি টাটা মেজিকত দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোক আহত হয়। জছিমুদ্দিন সহ চালক সলিমুদ্দিন গুৰুতৰভাৱে আহত হয়। বেজনীৰ পৰা লাংলালৈ গৈ থকা অৱস্থাত ককিলা বজাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাস্তা বেয়া হোৱাৰ বাবে মৰাপাট ভৰ্তি টাটা মেজিক ৰাস্তাৰ পৰা বাগৰি পৰি পুখুৰীত পৰি যায়। আনহাতে এই ঠাইত পিলপিলি মাজে মাজে দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। কেইবাজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে। ৰিপৰ্টাৰ এনি নিউজ। আজি 1 জানুৱাৰীৰ দিনাখন বঙাইগাঁও জিলাৰ কুকিলা পঞ্চায়ত কুকিলা বজাৰ ওচৰতে গুলিয়ানগুৰি সংযোগী যিখন ৰাস্তা আছে সেই ৰাস্তাত একেবাৰে বেয়া হোৱাৰ কাৰণে নিতৌ এক্সিডেণ্ট হৈ আছে। আজি এখন এক্সিডেণ্ট হ'ব লৈছিলে আৰু দ্বিতীয়খন গাড়ী এক্সিডেণ্ট হ'ল। আমি দেখা পালোঁ 3টা পাল্টি মাৰিছে পাটৰ গাড়ী মৰাপাটৰ গাড়ী। এসপ্তাহমান আগত আমাৰ গোলাপাৰা এজন পিলপিলি চালকৰ ভৰি ভাঙিছে ইয়াতে। ৰাস্তাটো একদম দ হৈ গৈছে। এই দ হোৱাৰ কাৰণে গাড়ী এটা আহোঁতে চাকা মানে ওখ হৈ গৈছে আৰু এটা দাবি গৈছে। গাড়ীখন 3খন পাল্টি খাই মালিক আহত হৈছেতো, গুৰুতৰভাৱে আহত হৈছে। এনেকে আৰু 2-3টা হৈছে। এই কিছুদিন আগতে লেংৰাও এটা হৈছে। ৰাস্তা বেয়াৰ কাৰণে বেয়াৰ কাৰণে ৰাস্তা বেয়াৰ কাৰণে ভাল হ'লে আৰু হ'লে হয়।